আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু এতিয়া আমি ৰেডি হৈ গৈছোঁ চাওক ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে যে আমি সাগৰৰ পৰা গা পা ধুই আহিছোঁ এইটো তাৰ পিছৰ ভিডিঅ' আমি এতিয়া গা পা ধুই পুৰা ৰেডি হৈ এতিয়া আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যাম যিটো এটা পবিত্ৰ স্থান চাৰিধামৰ এটা ধাম আমি মা ৰেডি হৈছে সকলোৱে ৰেডি হৈছে আমি এইবাৰ মন্দিৰ চাবলৈ যাম জগন্নাথ মন্দিৰলৈ আপোনালোকে কেনেকৈ আহিব তাৰে এটা ক্লিপ মই দেখুৱাই দিওঁ ভুৱনেশ্বৰ এয়াৰপৰ্টৰ পৰা যিকোনো বাছ ধৰি আপোনালোকে 1.5 ঘণ্টাত পুৰী আহিব পাৰে এতিয়া বাৰমুণ্ডা বাছ ষ্টেচন আছে তো আপুনি যদি পুৰীত যিকোনো বাছত উঠি আহে তো 1.5 ঘণ্টাত আপোনালোকক জগন্নাথ মন্দিৰ পहुঁচাই দিব আৰু যদি পুৰীৰ নিয়াৰেষ্ট ষ্টেচন মানে ট্ৰেইন ষ্টেচনত আহে তেতিয়াহ'লে পুৰী ট্ৰেইন ষ্টেচনত কলিকতাৰ পৰা শালিমাৰ জগন্নাথ এক্সপ্ৰেছত আহিব পাৰে ধুনীয়াকৈ কলিকতাৰ পৰা যিকোনো সময়ত মানে এভেইলেবল থাকে ট্ৰেইন তো তেনেকৈ ট্ৰেইনত আহি আপোনালোকে পুৰী আহিব পাৰে আৰু তাৰ পৰাও জগন্নাথ মন্দিৰ অহা যায় ডাইৰেক্ট আহিব পাৰে নাইবা আপোনালোকে ষ্টে কৰিব পাৰে পুৰীত বিভিন্ন ধৰণৰ হোটেল থাকে আৰু আমি য'ত আছিলোঁ ভাৰত সেৱা আশ্ৰম তেনেকুৱা ধৰণৰ সেৱা আশ্ৰম বা সংঘপুৰী বহুত ধৰণৰ সেনেকুৱা মঠ থকাৰ ব্যৱস্থা আছে তো তাতো থাকিব পাৰে তো এনেকৈ আহি ষ্টে কৰি তাৰপিছত জগন্নাথ মন্দিৰত যাব পাৰে ধুনীয়াকৈ আৰু আমি পুৰীত কেনেকৈ আহিছোঁ আমি কলিকতাৰ পৰা শালিমাৰ জগন্নাথ এক্সপ্ৰেছত ৰাতি 4টা বজাত পহুঁচাই দিছে আমাক পুৰী ষ্টেচন আৰু তাৰ পৰা হোটেললৈ বা ৰুমলৈ যিকোনো মেজিক টেম্পো পাই যাব তো আমি টেম্পোত দৰদাম কৰি প্ৰায় 150 টকা লৈছিল তো আমি প্ৰথমে চি বিচৰ পাৰত আহিছোঁ মানে আমাৰ ৰুমটো ভাড়া হোৱা নাছিল তো আমি প্ৰথমে পুৰী চি বিচত আহি তাৰপিছত ভাৰত সেৱা আশ্ৰমত গৈছিলোঁ তো এইটো চাওক সাগৰৰ পাৰত আমি বহুত ফূৰ্তি কৰিছোঁ ওপৰ আই বটন আৰু তলত ডেছক্ৰিপশ্যন লিংকত ভিডিঅ'বোৰ দিয়া হৈছে যদি চোৱা নাই এতিয়ালৈকে চাব ভিডিঅ'বোৰ এতিয়া আমি মন্দিৰলৈ যাবলৈ ৰেডি ভাৰত সেৱা আশ্ৰমৰ পৰা আমি ওলাই গ'লোঁ আৰু আমাৰ টেম্পুত পাৰ পাৰ্চন 20 টকাকৈ লৈছে জগন্নাথ মন্দিৰৰ বেছি দূৰ নহয় কিন্তু ৰ'দো উঠিছে এতিয়া তো টেম্পু নগ'লে উপায় নাই তো আমি গৈ আছোঁ সেইটো ইয়াৰে ৰাস্তাৰ চাৰিওকাষে বহুত ধৰণৰ দোকান আছে আপোনাৰ বিভিন্ন ধৰণৰ গিফ্টৰ বস্তু পূজা সামগ্ৰী মানে সকলো ধৰণৰ পাই যাব তাৰপিছত খোৱা বস্তু মিঠাই খাজা দোকান এইবোৰ মানে বিভিন্ন ধৰণৰ আছে আৰু এনেকুৱা চাওক ন ইয়াৰে দেৱালে ঘৰে ঘৰে মানুহৰ মানে ইমান ধুনীয়াকৈ খোদিত কৰা আছে মানে চবতে মূৰ্তি আছেই প্ৰতিটো দেৱালতে মূৰ্তিৰ কিবা স্কাল্পচাৰ সেইবিলাক খোদিত কৰা আছে বিভিন্ন ধৰণে এইবিলাক চাওক কিমান ধুনীয়া গিফ্টৰ আইটেম ন এইফালে চাওক শামুখৰ আইনা দেখি বহুত ধুনীয়া লাগে বস্তুবোৰ আৰু এইফালে চাওক মিঠাই খাজা ৰেট লগাই থৈ আছে পুৰী স্পেচিয়েল খাজা পুৰীত আহিলে খাজা খোৱাটো মানে মেণ্ডেটৰী বুলিয়ে কোৱা হয় আৰু এইফালে বহুত ধুনীয়া ধুনীয়া মিঠাইৰ দোকান আছে আৰু আমি 10 মিনিট টেম্পু দি আহি জগন্নাথ মন্দিৰ পাই গ'লোঁ জগন্নাথ মন্দিৰৰ গেট জগন্নাথ মন্দিৰত 4টা গেট আছে আপোনাৰ নৰ্থ চাউথ ইষ্ট ৱেষ্ট আৰু এইফালে আছে আপোনাৰ চাউথ গেটৰ ৰাইট চাইডে আপোনাৰ হনুমান মন্দিৰ আছে এটা এইটো চাওক হনুমান মন্দিৰ ইয়াতে সকলোৱে নিজৰ মনত পূৰা কৰে মানে কি মনোকামনা আছে মানি পূজা কৰিলে ভাল হয় বুলি কয় সকলোৰ মতে আৰু এইফালে আছে অশ্বদুৱাৰ হ'ল অশ্ব মানে ঘোঁৰা আৰু ঘোঁৰাৰ দুৱাৰ
আৰু অশ্বদুৱাৰেদি মানে ভক্তবৃন্দ যাব নোৱাৰে, কিন্তু তেওঁলোকে বাহিৰত ওলাব পাৰে, এক্সিট গেট। আৰু এই দুৱাৰেদি অকল মানে ৰান্ধনী ঘৰৰ বস্তুবোৰহে যায়। জগন্নাথ মন্দিৰ ৰান্ধনীশালত যিমান বস্তু আছে এই অশ্বদুৱাৰেদি লৈ যোৱা হয়। জগন্নাথ মন্দিৰ ৰান্ধনী মাটিৰ বাচনত ৰন্ধা হয়, তো সেই বাচন বৰ্তনবোৰ এইফালেদি লোৱা হয় আৰু মানুহবোৰ এক্সিট কৰে। আৰু এইফালে আছে আপোনাৰ ৱেষ্ট গেট। ৱেষ্ট গেটেদি এইফালে আপোনাৰ মানে ৱেষ্ট গেটৰ ফালে আপোনাৰ জোতা ৰখা, বেগ ৰখা বস্তুবোৰ আছে। আৰু ৱেষ্ট গেটত আপোনাৰ বেঘৰ দুৱাৰ আছে, এইটো ছাৰ বাঘৰ দুৱাৰ। এইফালেদিও মানুহ যাব নোৱাৰে, অকল পুৰোহিতবোৰেহে যাব পাৰে। আৰু এইপিনে আছে আপোনাৰ নৰ্থ দুৱাৰ, নৰ্থ গেট। নৰ্থ গেটৰ ফালে আপোনাৰ শ্ৰাদ্ধ শান্তি আৰু পিণ্ডদান এইবোৰ হয়। আৰু নৰ্থ দুৱাৰত আপোনাৰ হস্তি দুৱাৰ আছে, মানে হাতী আছে, গেটৰ আগত হাতী আছে। আৰু এইফালেও আপোনাৰ মানুহবোৰ এক্সিটহে হ'ব পাৰে, এণ্ট্ৰি হ'ব নোৱাৰে। ইয়াতে পুৰোহিতবোৰহে যাব পাৰে এইফালেদি। আৰু নৰ্থ দুৱাৰৰ ওচৰত বিভিন্ন ধৰণৰ পূজা সামগ্ৰী পোৱা যায়, যেনেকৈ প্ৰসাদ আৰু বিভিন্ন ধৰণৰ বস্তুবোৰ এইফালে ভালদৰে পোৱা যায়। আপোনাক যি লাগে ল'ব পাৰে। আৰু এইফালে হৈছে জগন্নাথ পুৰীৰ মেইন দুৱাৰ, মানে ইষ্ট ছাইড বুলি ক'লেও হয়। আৰু এই যে বাঁহৰ এইবিলাক দিছে সেইফালেদি পাৰ হৈ যাব লাগিব জগন্নাথ মন্দিৰত ধুনীয়াকৈ। আৰু এইফালে চাওক, বেগ, লাগেজ, জোতা ৰখাৰ চেণ্টাৰ আছে, কিন্তু বয়সস্থ মানুহৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থাও আছে। আৰু ইয়াতে বেগবোৰ ৰাখিবলৈ আপোনাৰ 1 টকাও দিব নোৱাৰে। এইটো বহুত ভাল ব্যৱস্থা জগন্নাথ মন্দিৰত। ইমান ভক্তবৃন্দ আহে, কিন্তু 1 টকাও দিব লগা নহয়। আৰু এনেকুৱা ধৰণৰ আপোনাৰ বেগ দিব। এই যে সৰু চেণ্টটোত আছে, সৰু চেণ্টটো আপোনাৰ মোবাইল ৰখাৰ বাবে, ইয়াতে মোবাইল ৰাখিব পাৰিব। আৰু এই ডাঙৰ চেণ্টটোত আপোনাৰ জোতা ৰখাৰ কাৰণে বেগ দিয়া হয়। তো এইটো একেবাৰে ফ্ৰী। বহুত ধুনীয়া ব্যৱস্থা জগন্নাথ মন্দিৰৰ, এইটো বহুত ভাল লাগিছে। যিহেতু মন্দিৰৰ ভিতৰত মোবাইল লোৱা নিষেধ, সেইবাবে মন্দিৰৰ ভিতৰতো মই দেখাব নোৱাৰিম, তাৰ বাবে মই বহুত দুখিত। আৰু কিন্তু মন্দিৰৰ বিশেষ কি আছে, বিশেষত্ব কি, সেইবোৰ মই আপোনালোকক জনাম। তাৰ আগতে কওঁ, জগন্নাথ মন্দিৰ যদি আপোনালোকে চাব বিচাৰে ভালদৰে, আপোনালোকে এটা পাণ্ডা লোৱাটো মানে ল'ব। আৰু পাণ্ডাত ইয়াতে কোনো ডিমাণ্ড নাই, যি ইচ্ছা মানে মনৰ পৰা আপোনাক যিমান টকা দিব খোজে দিব পাৰে। চ' পাণ্ডা ল'লে এইটো হয়, আপোনাক বিভিন্ন ধুনীয়াকৈ মন্দিৰৰ ভিতৰত কি আছে পূজা দি দিব, মানে সকলো ধৰণৰ কৈ দিব, মানে বিশেষত্বখিনি কৈ দিব। আৰু যদি পাণ্ডা নলয় তেতিয়াহ'লে অলপ হ'লেও প্ৰব্লেম হ'ব, কাৰণ আমিতো নাজানো। যোনে আগত আহিছে তেওঁলোকে গম পাব, আমাৰ নিচিনা মানুহ যোনে আগত অহা নাই তো একো গম নাপাওঁ। চ' পাণ্ডা লৈ গ'লে ভাল হয়। জগন্নাথ মন্দিৰ 4টা ধামৰ এটা ধাম। আমাৰ ভাৰতবৰ্ষত 4টা ধাম আছে: দ্বাৰকা, ৰামেশ্বৰম, বদ্ৰীনাথ আৰু জগন্নাথপুৰী। কোৱা হয় আপুনি 4টা ধামৰ এটা ধামতো নগ'লেও যদি আপুনি অকল জগন্নাথপুৰীত আহে তেতিয়াহ'লে আপোনাৰ পুণ্য লাভ হয়, বাকী 4টা ধাম নকৰিলেও হয়। এই জগন্নাথ মন্দিৰত মানে জগন্নাথপুৰীত ভগৱানৰ আপোনাৰ সমাধিস্থল আছে, আৰু বাকী ক'তো সমাধিস্থল নাই। আৰু জগন্নাথ মন্দিৰত ইয়াতে যোনটো মূৰ্তি আছে সেই মূৰ্তিটো কাঠেৰে বনোৱা হয়। আৰু ইয়াত 3টা মূৰ্তি আছে। এটা হ'ল জগন্নাথ মানে ভগৱান বিষ্ণু কৃষ্ণ, তাৰপিছত এটা হ'ল তেওঁলোকৰ ডাঙৰ ভাই মানে বলৰামজী, তেওঁক দাউজী বুলি হয়, আৰু তেওঁলোকৰ ভণ্টি সুভদ্ৰাজী। তো ইহঁতৰ 3জনৰ ইয়াতে পূজা হয়, মানে দাউজী, জগন্নাথ আৰু সুভদ্ৰাজীৰ। তো জগন্নাথ মন্দিৰৰ মাহাত্ম্য বহুত ধৰণৰ আছে। ইয়াতে যোনটো 56 ভোগ দিয়া হয় বুলি হয়, আৰু 56টো ভোগত
এটা ৰান্ধনীশালা আছে, তাতে কোনো ধৰণৰ মানুহ, বেলেগ মানুহ মানে মন্দিৰৰ ভিতৰৰ মানুহো প্ৰৱেশ নকৰে। অকল ৰান্ধনী যিবোৰ আছে মানে ৰান্ধনৰ কাৰ্যত তেওঁলোকেহে অকল প্ৰৱেশ কৰে। আৰু সম্পূৰ্ণ ভোগটো মাটিৰ পাত্ৰত বনোৱা হয়, আৰু মানে চৌকাত বনোৱা হয়, মাটিৰ পাত্ৰত বনোৱা হয়। আৰু পানীৰ ব্যৱস্থা, এটা কুঁৱা আছে, আমি ভিতৰত গৈ দেখিছোঁ, সেই কুঁৱাটোৰ পৰাহে পানী দিয়া হয়। মানে প্ৰচেছটো আপুনি যদি ভিতৰত যায় তেতিয়াহ'লে গম পাব কিমান ডাঙৰ কথা। আৰু জগন্নাথ মন্দিৰৰ মহাভোগ কেনেকৈ পাব, ইয়াতে এটা আনন্দ বজাৰ বুলি কোৱা আছে, সেই তাৰে পৰা মহাভোগ ল'ব পাৰিব। আৰু নহ'লেও আমি যেনেকৈ মানে আমাক পাণ্ডাই মহাভোগ সংগ্ৰহ কৰি দিছে, আৰু মহাভোগৰ কাৰণে আপুনি টকা দিব লাগিব। আমি মহাভোগত 2000 টকা দিছোঁ। মহাভোগ আগতে ভগৱানক দিয়া হৈছে, তাৰপিছত আমাৰ কাৰণে পাণ্ডাই লৈ আহিছে। শুকান প্ৰসাদ মানে শুকান ভোগো যদি দিব খোজে আপুনি, তাতো টকা দিব লাগে। আপোনাৰ 300ৰ পৰা 500, 900লৈকে আছে। মানে মন্দিৰত বাকী ক'তো টকা নালাগে, কিন্তু প্ৰসাদ অৰ্জন কৰিবলৈ আৰু প্ৰসাদ ভোগ চৰাবলৈ টকা আপোনাক দিব লাগিব। আৰু এতিয়া আমি পূজা দি বাহিৰত ওলাই আহিছোঁ, আৰু অলপ সময় আমি মন্দিৰৰ চাৰিওফালটো ফুৰি চাম কি কি আছে, আৰু এনে চাই ক'ত কি আছে সেইবোৰ চাম। আৰু এতিয়া আমি খাজাৰ দোকানত আহিছোঁ। কয় পুৰীত আহিলে যদি আপুনি খাজা নাখায় তেতিয়াহ'লে বহুত ডাঙৰ মিছ কৰে। আৰু আমি যিটো পূজা পাতল দিলোঁ, মানে বহুত ভোক লাগি গৈছে, কিন্তু আমাৰ মহাভোগটো এতিয়াও নিদিয়ে। 2:30 মানতহে পণ্ডিত মহাই লৈ যাব, মানে পাণ্ডাই। তো এতিয়া আমি চবেই অলপ অলপ খাব মন গৈছে, খাজা ল'ম। খাজা আপোনাৰ ইয়াতে 2 ধৰণৰ আছে, এটা শুকান, এটা জিকা, এটা ঘিত ভজা। তো সেইবিলাকৰ মানে বিভিন্ন ধৰণৰ প্ৰাইচ অলপ ইফাল সিফাল হয়। তো খাজা আপুনি খাবও পাৰে, আৰু এই খাজাবোৰ 1 মাহলৈকে প্ৰিজাৰ্ভ হয়, তো ঘৰতো লৈ যাব পাৰে। আমিও লৈ ল'ম এতিয়া। বহুত মানুহ আছে না ঘৰত, চবকে দিব লাগিব অলপ অলপকৈ। খাজা 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 এইটা ক'ত খাই আছে চালিৰ তলত। আৰু এইবাৰ মা বোলে কিবা পূজাৰ সামগ্ৰী কিনে অলপ অলপকৈ। এইটা কিবা সিংহাসন, আমাৰ গোপাল আছে নহয়, গোপাল, সৰু গোপাল, তাৰ কাৰণে সিংহাসন কিনি আছে। এইফালে চাওক বিভিন্ন ধৰণৰ পূজা সামগ্ৰী ইয়াতে বহুত কমতে পোৱা যায়। তো এইবিলাক ল'ম আৰু কিবা কিবি লৈ বোলে চাই আছে। আমি মন্দিৰৰ পৰা ৰুমত আহি গৈছিলোঁ, মানে আমাৰ 1:30 মানত পূজা শেষ হৈছিল, তো ৰুমত আহি গ'লোঁ। আৰু এইবাৰ আমাক আমাৰ পাণ্ডাজনে মহাভোগ আনি দিলে, 2:30 বজাত আনি দিলে মহাভোগ দিয়াৰ পিছত। আৰু এইটো আমি এটা শুকান ভোগো লৈছোঁ আৰু এটা মহাভোগ লৈছোঁ। শুকান ভোগটো আমি ঘৰৰ কাৰণে লৈছোঁ, মানে মানুহ বহুত আছে ন, তেওঁলোকক দিব লাগিব। আৰু এইবাৰ পাণ্ডাই আমাক মানে সংকল্প কৰি দি আছে, দেউতাক মূৰত লৈ শুকান ভোগটো। মানে সব মাটিৰ পাত্ৰতে দিয়া হয়। আৰু কি কি দিছে চাওক, আমাক ইয়াতে ভাত দিছে, এইটো হ'ল মিঠা ভাত, এইটো চব্জি, তাৰপিছত এইফালে আছে খিচুৰি দিছে, আৰু এইটো হ'ল পোলাও, মানে খিচুৰি ভাত বুলি কয় তেওঁলোকে, সেইটো মন্দিৰত তেওঁলোকে খিচুৰি ভাত। আৰু এটা বস্তু আছে, আৰু এইফালে আমাক দালি দিছে, দালি। আৰু এই আৰু ইমানখিনি বস্তু দি দিছে। আৰু কথা আছে, মহাভোগ আপুনি যিমানে নাখায় কিয় আপোনাৰ ৰৈয়ে যাব, আৰু আপোনাৰ পেট ভৰিয়ে যাব।
আৰু এইফালে চাওক আমাক ক্ষীৰো দিছে গোটেইখিনি বস্তু আপোনালোকে একবাৰ চাই লওক আৰু লগতে আমাক কলপাত দি পঠাইছে মহাভোগ কলপাতত খাব লাগে আৰু মাটিত বহি খাব লাগে মহাভোগত আপোনাৰ পিঁয়াজ নহৰু ব্যৱহাৰ নহয় আৰু লগতে জলকীয়াও ব্যৱহাৰ নহয় আৰু এইখিনি চাওক মহাভোগৰ সম্পূৰ্ণ বস্তু আৰু এইটো আমি কলপাতত লৈ লৈছোঁ গোটেইখিনি বস্তু দেখোতে অলপ লাগিছিল কিন্তু যেতিয়া খাব ওলাইছোঁ মানে ইমান খালোঁ ধৰিব নোৱাৰিলোঁ আৰু এইবাৰ চাওক এই জগন্নাথ মন্দিৰৰ ওপৰত এটা ফ্লেগ আছে সেই ফ্লেগটো এভৰি ইভিনিং চেঞ্জ কৰা হয় আপোনাৰ 4টাৰ পৰা 5টাৰ ভিতৰত আৰু এই ফ্লেগটো বতাহৰ ওলোটা ফালে মানে বয় বতাহ যোনফালে বয় আৰু পতাকাটো ওলোটা ফালেহে মানে লৰি থাকে আৰু এইটো আমাৰ চোৱাৰ সময় নহ'ল আমি বেলেগ এটা চাব গ'লোঁ চ' আপোনালোকে যদি আহে সময় লৈ আহি এইটো চাব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু বাকী পৰিয়ালৰ সদস্যসকলৰ লগতো শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আগৰ ভিডিঅ'বোৰ পাবলৈ বা আগৰ ভিডিঅ'বিলাক চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনবোৰ ক্লিক কৰি দিব কাৰণ বেল আইকনটো ক্লিক কৰিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ সোনকালে পাই যাব চ' ইমানতে আছিল ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ধন্যবাদ